हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल क्रिएटिव अंकुरলৈ स्वागतम। मैं आज आহি আছো পামহি মন্দিৰ। বলকচোন আমি পামহি মন্দিৰৰ ভিতৰলৈ যাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। हातात लावून मग तू दिलं कालची प्रार्थना लावून तू हातातले प्रार्थना करू नापाय নাপায় নেকি? যা ইতে দে মানুহ মৰে এয়া পামহি মন্দিৰলৈ গৈ আছোঁ। গণেশ মন্দিৰত সেৱা কৰা হৈ গ'ল। পামহি মন্দিৰলৈ গৈ আছোঁ। এয়া মোৰ মা দেউতা বা আমি গোটেই আহিছোঁ। পামহি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। ঠাইবোৰ চাওকচোন কি ধুনীয়া। ইও গৈ আছে আমাৰ লগত। ফাইনেলি আমি পামহি মন্দিৰ পাই গ'লোঁ। ইয়াতে জোতা চেণ্ডেল খুলিব লাগিব। এতিয়া বেল বজাম। এতিয়া আমি গৈ আছোঁ পামহি মন্দিৰৰ ফালে। বন্ধ এইফালেদি বনাই আছে, বন্ধ আছে। আমি এইফালেদি ঘূৰি যাম। এইফালেদি অলপ দীঘল ৰাস্তাটো। এইফালেদি অলপ দীঘল, একো নাই, গৈ আছোঁ। সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবচোন। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ যিমান পাৰে কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে মোৰ মনটো ভালে থাকে। অলপমান পানী আছে, পাৰ হৈ আহিলোঁ পানী। এতিয়া আমি গৈ আছোঁ পামহি মন্দিৰ। এয়া পামহি মন্দিৰ পালোঁ।
এইবোৰ কিবা বজাই ভাল লাগে ন এয়া মেইন মন্দিৰ শিলৰ মাজত আছে এই মন্দিৰটো শিলৰ মাজত এনেকৈ পানী ঢালিব লাগিব গাখীৰ ঢালিব লাগিব পানী গাখীৰ চব ঢালিব আৰু বজাৰ হ'ব ভাল লাগে ন এয়া গাখীৰ ঢালি আছে পানী ঢালি আছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় পানী ঢালিবা দেই এতিয়া ইয়াত ফুল বেলপাতখিনি বাবাক দি দিবা ফুলৰ পাতখিনি আমাকো আশীৰ্বাদ কৰক নিশ্চয় ঈশ্বৰে আমাৰ যাতে ভাল হয় সমস্ত দুখৰ পৰা আপোনালোকক যাতে পৰিত্ৰাণ কৰক হয় ঠিক আছে হা এই মন্দিৰটো আমি দেওৰপৰা জনামতে ভীমাশংকৰ মন্দিৰ বুলি জনা যায় তাৰ কাহিনী অলপ আছে তাৰ কাহিনীটো অলপমান দেওৰপৰা আমি জানিম লগতে এই মন্দিৰটোত আহিলে কি লাভ হয়
তাৰে কথা আমি দেউৰ পৰা জানিম। আহক আমি দেউৰ ওচৰলৈ যাওঁ। ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিলিংগৰ কথা তেখেতে ইয়াতে জানিব বিচাৰিছে, গতিকে মই এই কথাখিনি ক'ম। এতিয়া এয়া হ'ল আমাৰ এই জেগাটোৰ নাম হ'ল, প্ৰথম জেগাটোৰ নাম হ'ল সোমাই অহাটোৰ নাম হ'ল পামহি, আৰু পামহিৰ মাজেদিয়ে ইয়াতে দাক্ষিণীপুৰ বুলি কিনে ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিলিং আছে। এয়া হ'ল মেইন ধামটো হ'ল ভীমাশংকৰ মন্দিৰ। গতিকে ভীমাশংকৰ মন্দিৰত ইয়াৰ কাহিনীটো এনেকুৱা আছে যে এইটো দাক্ষিণীপুৰ বুলি কয়, যে দাক্ষিণীপুৰতে সহ্য পৰ্বত আছে। সহ্য পৰ্বতৰ ভীমা নামৰ ওপৰে তেখেতে বাস কৰি আছিল। তেখেতে কঠোৰ তপস্যা কৰি কিনে ব্ৰহ্মাৰ পৰা বৰদান পাইছিল। ব্ৰহ্মাৰ পৰা বৰদান পাই ভীমা অসুৰে কামদেৱক বন্দী কৰি আনি এই জেগাত ৰাখি থৈছিল। ৰাখি থোৱাৰ পিছত কামদেৱে এই পুণ্যশালাতে এই জ্যোতিলিং বনাই তেখেতে নমঃ শিৱায় জপ কৰি আছিল। নমঃ শিৱায় জপ কৰি থকাৰ অৱস্থাত সহ্য পৰ্বতৰ পৰা ভীমা অসুৰে আহি কিনে কৈছিল, হে কামদেৱ, তুমি মোৰ বন্দীশালাত বন্দী হৈ থাকি তুমি এই জ্যোতিলিং বনাই তুমি নমঃ শিৱায় জপ কৰি আছা, তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু জ্যোতিলিংটো তুমি ভাঙি দিয়া। তুমি যদি এই কথা নুশুনা, তোমাৰ আনথা তোমাক মই মাৰি যাম। তেতিয়া কৈছিল, হে কামদেৱ, হে ভীমাসুৰ, মই এই জ্যোতিলিং ভাঙি দিব নোৱাৰোঁ আৰু নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ, কাৰণ এই জ্যোতিলিঙত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ, তুমি যি কৰে তাকে কৰা। তেতিয়া ভীমাসুৰে কৈছিল, হে কামদেৱ, তুমি মোৰ কথা নুশুনিলা, গতিকে তুমি এতিয়া মৃত্যু হোৱাৰ কাৰণত সাজু হোৱা, তোমাৰ আৰোগ্য দেৱতাক তুমি আহ্বান কৰা, এতিয়াই তোমাক মই মাৰি আছোঁ। এতিয়া কামদেৱক তেখেতৰ চোকা অস্ত্ৰৰ তৰোৱালেৰে মাৰাৰ কাৰণত গোলা মাৰি দিয়াৰ অৱস্থাত সেইখিনিৰ সময়তে সেই জ্যোতিলিঙৰ মহাদেৱে প্ৰকট হৈ তেখেতৰ তৰোৱাল জ্বলাই দিলে আৰু ভীমা অসুৰকো জ্বলাই দিলে। তেখেতৰ শৰীৰ জ্বলিয়ে থাকিল। জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰ দেৱতাই মহাদেৱৰ লীলা চোৱাৰ কাৰণে ইয়াত উপস্থিত হ'ল। ইয়াত আহি ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ভীমা অসুৰতো ব্ৰহ্মাৰ বৰদান আছে, তেখেতৰ জুইটো নুনুমাই, গতিকে ইয়াৰ জুইটো নুমাৰ কাৰণত কি উপায় দিয়ে দিয়ক। তেতিয়া ইন্দ্ৰ দেৱতাই মহাদেৱে কৈছিল, হে ইন্দ্ৰদেৱ, ইয়াৰ জুই নুমাব, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ জুই নুমাই দিব। ইন্দ্ৰ দেৱতা সকলো মহাদেৱৰ বাণী শুনি মা গংগাক আহ্বান কৰিলে। মা গংগা আহি তেখেতৰ শৰীৰৰ জুই আহ্বানত ইন্দ্ৰ দেৱতা গংগা মা সন্তুষ্ট হৈ আহি ভীমাসুৰৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেইদিন ধৰি মা গংগা বৈ থাকিল। বৈ থকাৰ অৱস্থাত ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ইয়া হ'ল দাক্ষিণীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণত এই জ্যোতিলিংগত বিৰাজমান হৈ থাকক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মাৰ বৰদানটো ৰক্ষা কৰাৰ কাৰণত ভীমা নামৰ অসুৰৰ নামেৰে ভীমাশংকৰ ভীমেশ্বৰ হৈ থাকিম। এই দিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমাশংকৰ মন্দিৰ আৰু জ্যোতিলিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিলিং। এই মন্দিৰটো আপোনাৰ আহিলে মানে কিমান কি লাভ হয়? ইয়াতে এই মন্দিৰটোত আহিলে এইটোৱে লাভ হয়, মানে এইটো হ'ল আমাৰ মুক্তিৰ দুৱাৰ। হয়। গতিকে দ্বাদশ জ্যোতিলিং হ'ল য'ত মা আৰু বাবা, মাৰ পৰা বাবাৰ পৰা আমি য'ৰ পৰা সৃষ্টি হৈছোঁ। গতিকে সেই জ্যোতিলিঙত আমি এবাৰ যদি মনুষ্য জীৱনত যদি একবাৰ দৰ্শন হয়, তেখেতসকলে পাপৰ পৰা মুক্ত হয় আৰু তেখেতসকলে সুন্দৰকৈ যদি দৰ্শন হয় স্বৰ্গত স্থান পায়। গতিকে এই কাহিনী আছে আৰু। আপোনাৰ নামটো জানিব পাৰিম? মোৰ নাম শংকৰ তেৰণ। বাৰু ধন্যবাদ। ঠিক আছে। বহু ভালেখিনি কথাই জানিলোঁ বাবাৰ পৰা। এই মন্দিৰত সকলোৱে আহিব। এই মন্দিৰটো পানীত আছে, আহিব, বহু ভাল লাগে আহিলে। এইখিনিয়ে, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। বাই বাই, আজিলৈ ইমানতে সামৰিছোঁ।